মই আজি মিডিয়াত ৰাখিবলগীয়া হৈ গ'ল। আপোনালোকেও গম পাইছে 15 অডিঅ' এটা ভাইৰেল হৈছিলে, সেইটো কাৰণে মই আজি আহিবলগীয়া হৈ গ'ল। পাব্লিকবিলাকে মোক এতিয়া ইমান মই হেৰেচমেণ্ট পাইছোঁ। এতিয়া কিছুমান মানে মোৰ নাম, মোৰ টাইটেল, মোৰ ফটো দি ফুৰিছে ছ'চিয়েল মিডিয়াত। কথাটো একো নাই, ঘৰৰ কথা। ইনিৰ লগত অলপমান ধেমালি কৰিলোঁ, সেইটো কিন্তু এতিয়া কথাটো ক'ত গৈ পাই গ'ল। সেইটো কাৰণে মই এতিয়া আজি আহিবলগীয়া হৈ গ'ল মিডিয়াৰ ওচৰত। আৰু মই যদি তাত কিবা কথা কোৱা যদি কোৱা নাই, মই চবক মই চৰি খুজিছোঁ। কিন্তু কথাটো একো নাই, সেইটোৱে জাষ্ট ধেমালিতে কৈ পালোঁ কিবা কিবি, সেইটোৱে আৰু মই CM ছাৰকো মই চৰি কওঁ। কিলে কথাতে তাৰ নামো ওলাই গ'ল, CM ছাৰৰ নামো ওলাই গ'ল। মই পাৰ্চনেলি গৈও মই চৰি খুজিলোঁ। এতিয়া থ্ৰু মিডিয়াও মই এতিয়া আকৌ চৰি খুজিছোঁ ছাৰকো, বুজিছোঁ ছাৰে মাফ কৰিব। আৰু সেইটোৱে এতিয়া কথাটো মই অলৰেডি FIR দিলোঁ। আপোনালোকে থানাত গৈ ইনকুৱাৰী কৰিব পাৰে, মই FIR দিলোঁ। আৰু এতিয়া আজি আহিবলগীয়া হৈ গ'ল। সেইদিনা গভৰ্ণমেণ্ট ফৰামটোৰ পৰাও কিবা এটা কথা আহিছিলে সেইদিনা মিডিয়াত। সেইটো কাৰণে এইটো ক্লেৰিফিকেশ্যন দিবৰ কাৰণেও মই আহিছোঁ। কথাটো একো নাই। আৰু এতিয়া যোনে মোৰ ফটো, মোৰ নামবিলাক ভাইৰেল কৰি আছে, মই ৰিকুৱেষ্ট কৰিছোঁ সিহঁতে এতিয়া ডিলেট কৰি দিয়ক, নহ'লে ৰিমুভ কৰি দিয়ক। মই এজনী ছোৱালী মানুহ, মোৰো ইমেজ আছে, তো ময়ো মেবি কালি মই লিগেল ল'ব পাৰিব লাগিব, হ'ব লাগে, মানে ল'বলগীয়া হ'ব পাৰে। মই কালি লিগেল মানে মই FIR দিব পাৰিম। কিন্তু যোনে ভাইৰেল কৰিছে সিহঁতৰ এগেইনষ্টত FIR দিলোঁ। আপোনালোকে গৈ থানাত চেক কৰিব পাৰে। মই এইটোৱে কম। কোনে ভাইৰেল কৰিছে? অডিঅ' যাৰ ওচৰতে আছিলে অডিঅ', তাৰ নামটো বৃহৎ নাৰ্জাৰী। বৃহৎ নাৰ্জাৰী। তাৰ ফ্ৰেণ্ডে কৈছিলে যে কি কিবা অডিঅ'টো দিছিলে লংচদাৰ টিমুক। আপোনাৰ ফোনত আপুনি কথা পাতিছিল নে কাৰ ফোনত? মোৰ ফোন নহয়, ভণ্টিৰ ফোন হয়। আৰু এতিয়া কথাও নহয়, 2 বছৰৰ আগৰ কথা। মই লিখিতো মই অলৰেডি দিলোৱে। মই থিকাৰৰ ওচৰত আপোনাৰ ভণ্টিৰ ফোনৰ কথাটো নাৰ্জাৰী কেনেকুৱা পালে? ভণ্টিটো নাৰ্জাৰীৰ বয়ফ্ৰেণ্ড হয়। নাৰ্জাৰী মানে ভণ্টিৰ বয়ফ্ৰেণ্ড। তাৰপিছতে আৰু তাৰ ফোন বেয়া হৈ গ'ল। ভণ্টিয়ে তাৰ পুৰণা ফোনটো দি দিলে এই নাৰ্জাৰী। আৰু এইটো অডিঅ' ৰেকৰ্ডিংটো তাত থাকি গ'ল। এইটো 2 বছৰ পুৰণা কথা, এতিয়াৰ নহয়। সেইটোৱে মই এইটো চবক মই ৰিকুৱেষ্ট কৰিছোঁ কাৰ্বি আংলং মানুহক যে প্লিজ আপোনালোকে মোক ইমানটো নকৰিব। এটা অডিঅ' ৰেকৰ্ডিঙৰ বেচিছত মোৰ কেৰেক্টাৰটো এছ'চিয়েট নকৰিব। মই ইমান বেয়া ছোৱালীও নহয়। ৰিকুৱেষ্ট কৰিছোঁ যোনে মোৰ ফটো, মোৰ নাম, মোৰ টাইটেল ভাইৰেল কৰি আছে, সিহঁতে ৰিমুভ কৰি লওক, নহ'লে ডিলেট কৰি লওক, নহ'লে মই লিগেল ল'ব লাগিব। থেংক ইউ।